এক কোদালৰ গদি দি মুণ্ডা ছিঙি দিম এগলা দি চলি সিধা নহয় যাৰ পৰা যদি এগলা দি সিধা নহয় আমাৰ বাৰীৰ পিছত গৰুটো মুতি থৈ দিছে সেই মুতগিলা আনি খান্দি আৰু এনেকৈ মাৰি দেখি সিধা হৈ যাব দেখা এইটো বুলি ডেকা এইটো মোৰ তিৰি যে কলে যে ডাইৰেক্ট বিয়া পাতি আনিছো কিয় বিয়া পাতিলি হয় সেই বদ্দাকা কিয় বিয়া পাতিছা বোলে আমাৰ পিতিকে বিয়া পাতিছিল আমাক দুকে জনাম দিবাৰ কাৰণে বিয়া পাতিছিল না বিয়া ভাবি বিয়া পাতিছো কেনে কথা দিছোন অ মাই সৰু দেখা আপি বলে আনছি না আপি আনছা এই কম বয়সতে এই বৰডেকা থকা দেশত ডেকা আনি লৈছা বৰডেকাৰ ইমান টকা পইচা আপি বিয়াৰ নামে ওলা নাই আপো অকামিলা হৈ পেলাই বিয়া পাতছা কি খোৱাবি মাই এনকে কিয় গালি পাৰা তোৰ মই একদম সৰু পুতেৰে এটা পুতেৰে কেনকে গালি পাৰা মাই তোৰ কষ্ট মই এনকে সহ্য কৰিব নোৱাৰো সেইকাৰণে মই পলাই আনিছো তই একলা একলা কাম কৰিব পাৰা নেকি এই বুঢ়া বয়সত সেইকাৰণে তোক কাম কৰি দিয়াৰ কাৰণে মোৰ জানটোক লৈ আহিছো মাই মাৰা মাৰি নকৰিবি দে অৰণীখন যে ল'ব লাগে নাজনা নেকি হা তাই যে গজি সেনকে আছা ল অৰণীখন হে কাৰ কিয় কৰ যাম কিয় কৰ মাই পুতি গালকে এটা কিয় কৰ আশীৰ্বাদ হওক তোৰ আগতে সংসাৰ কাম ঠিকে জাকে থাকে মাই থেংক ইউ দে আশীৰ্বাদ দিয়াৰ বাবে দে আইতা ঘৰত ঘৰত যাম মাই মাই মাতছি জনাই জনাই মাৰণ হৈ দিয় নাই খাব মোক কলকাতাৰ ৰাসায়ন দিয়ে কলকাতাৰ ব্ৰাছ লাগবো কি এইটো এখন গুৱাহাটী বুলি ভাবছা নেকি কলকাতাৰ যে ব্ৰাছ পাবি এইটো আংৰা দি মাছ দাঁত পটকে চাফা হৈ যাব গেৰাণ্টি আছে কদম গাছৰ আংৰা বুজি পাইছা আৰু ইয়াতে নিমখ আলু নহৰু চব মিহাল আছে দাঁত পটকে চাফা হয় মাছ মাজা যজি মাছ নাম যা থাক কাৰ লগত বিয়া হলো কিয় বিয়া পাতিছিলো মই মোৰ লাইফটো বৰবাদ হৈ গ'ল ৰাতি হ'লে তিৰি জ্বালাই দে দিনত হ'লে মাই জ্বালা দে ৰাতি হ'লে তিৰি পিছু হয় ঘুমাই মোৰ লাইফটো আৰু অশান্তি দুখতে গেল এখন ফুটা কপাল কি হ'ব লাইফটো জানে হা তই দিনক দিনে কলা হৈ গৈছা কলা হৈ নাযায় কি হ'ম তোক বিয়া পাতি কাল শুনি চাপে লৈছো মই দুখে লাগে তোক লাগি দুখে লাগে কিয় ইমান চেনি দি আছা ভগৱানেহে জানে আৰু চাইটো খিনে গৈছে কিনে গৈছো হেৰি মই যে চুলি ষ্ট্ৰেট কৰা মেচিনটো আনিব দিছিলো জানছো তই চেনি দিয়ামতে গম পাইছো যে তই কিবা এটা আনিব দিছিলি চুলি ষ্ট্ৰেট মানে এই চুলি চিধা কৰা মেচিনটো আনছো তই বহ মই আনি আছো দে মোক দিয়াতে পিন্ধাওতে মোৰ লাইফ বৰবাদ হৈ গৈছে দে আনছা মেচিনটো আনছো জান তোৰ কাৰণে নানি মই কাৰ কাৰণে আনিবাই কি এখন মানে এইটো হ'ল গিৰমিছ মাথাত ঢালবি আৰু এইটো হ'ল মেচিন চুলিকেইডাল এই গিৰমিছটো মাথাত ঢালি চুলিকেইডাল এনেকৈ ষ্ট্ৰেট কৰিবি no. তই কাকে দি কিনে মোক চুলি ষ্ট্ৰেট কৰা মেচিন বুলি ভুল কবা আহিছা ঐ তিৰি এই মালখানক অপমান নকৰিবি দে এই মালখানে কিমান তিৰি চুলি চিধা কৰি পেলা তিৰিটো বাদ দি মতা মানুহে চিধা কৰিছে মুৰ্গীডালো কাটি আছিলে এনেকৈ মাৰি চিধা কৰি পেলাইছ বুজি পাইছা কথা ক'ব আহিছা এই গিৰমিছটো বেছিকৈ মাথাত ঢালবি আৰু এখন দি আনতে মাৰিবি চিধা হৈ যাব হ'ল এগলা দি চুলি সিধা নহয় যাৰ পৰা যদি এগলা দি চিধা নহয় আমাৰ বাৰীৰ পিছত গৰুটো মুতি থৈ দিছে সেই মুতগিলা আনি খান্দি আৰু এনেকৈ মাৰি দেখি চিধা হৈ যাব কি হে খুৰী আপুনি দেখোন অকনি মাৰি আছে বৈৰেৰ লগত গেল বৰিটো আছে ঘৰৰ ভিতৰে কিবা ফেচবুক না লেচবুক এইগিলা চাই থাকে অকনি মাৰবা সাথন নাই কাম বন কৰবা সাথন নাই তাইৰ ওপৰৰ পৰা তাইৰ মাথাৰ পৰা এইগিলা অকনি গোটেই শুনছি এতিয়া ময়ে চাব লগা হৈছে আহিবই দিয়ক টাউনৰ পিনে আৰু আপুনিতো জানেই টাউনৰ এনি টাইম মোবাইল হোৱাটছআপ ফেচবুক কৰিবা দেখছো এতিয়া তাতে একদম এই টপত দি দিব এই ৰখাই ভাই কিবা তুমি মাই অকনি চাই পুলু কথা মাৰিছি এই ৰিক্সা কেনে কৈছা বেটা টাউনৰ বিবাহ কৰে এতিয়া ফেচিলিটি দিবা নোৱাৰিলে অকনি হ'ব আয়ো ভাই পুলুকে কামৰে আছে
তই বহুত ভুল কাম কৰিছা হে খুৰী এটা কাম কৰক হে এই কিবাকে খেদাৰ মাথা মাৰা আঁকিৰ আজিকালি অভাৱ আছে খেদবাতো পাৰোৱে এইটো হৈছে শনি আনছি চপাই আনি এতিয়া খেদবাও নৰো গালি পাৰবাও নৰো ই উৎপাতে ধৰে মাইকে হেনে কৰা তাইক ঠাউটাই আনিছোঁ আৰু মাই মোৰ বিয়া পাতা বয়স হোৱা নাছিল এই ফুল কমলীয়া বয়সত বিয়া পাতছোঁ গাজিৰ মুগুৰ গাজি হেন চলি আছোঁ কেনে হৈ গৈছোঁ কিনে কিনে সৰুটোৱে ভাই আনছা অলপ কাম বন জানা হেন আনবা লাগে কথাটো ঘূৰি ঠিকে কৈছে ইমান কম বয়সত বিয়া পাতিছা বাৰু পাতিছা বিয়াখন ইমান মৰ্দা নাপিতো কিয় বিয়া পাতিব লাগে তই ভাই প্ৰেম কাল লগত কেতিয়া হৈ যায় কোনে জানে আৰু মইতো নাজানো মৰ্দা নাপি যে কাম কৰিব নাজানে আৰু ভাই এইগিলা মিছা কথা মৰ্দা নাপিগিলাও কাম কৰিব জানে ভাই তাই এলেহুৱা নিজে কাম কৰিব ইচ্ছা নকৰে বুজি পাইছে ভাই মোৰ কপাল কাম ফুট কপাল মাই আপুনি গীতে কাম ৰেচি পুলু পুলুকে কিনকে বুলি আছে আপুনি চাবাৰ উপায় নাপাইছে মৰাম নৈতিকে ৰাতিলে তুলতুলকে মোক পাতি ঠিক আপুনি কেতিয়া ভাই যা তো যাক মোৰ ভাই চেম্পু মাৰি গাটো ধুই যা আপুনি কেতিয়া যাক যা মোৰো মোৰ অলপ কাম আছে আহোঁতে ঘূৰি যা ভাই চাহ খুৱাবা পইচা নাই যা আহিম দিয়ক যা ভাই চাহ খুৱাবা পইচা নাই যা দে ভালকে থাকিবি দে থাকিম দে ভাই মাই আপুনি কেতিয়া মাৰাই আৰু কেতিয়া আপুনি মৰাই যি পেঞ্চিল না খেঞ্চিল আছে সেইগিলা ঘূৰি দিয়াই মাইটো মোক বৰবাদ কৰিলে আৰু নাই বাপৰে বাপ 7 দিন মানৰ মূৰত গাটো ধুলো আজি কিবা নতুন গা লাগছি শ্বাহৰুখ খানৰ বডি হেন লাগছি কি ধুনীয়া লাগছে কিবা ফিলি ৰোমান্টিক আহি আছে জান বলা শ্বপিঙত যাওঁ কেইযোৰমান কাপোৰ আনি ফেচবুকত ফটো দিম তোমাৰ লগত বলা শ্বপিং কৰিব যাবি শ্বপিং লগত নাই এটা ফুটা কৰি তই যা শ্বপিং কৰি আৰু তোক শ্বপিং কৰে দিয়াওতে মই ভঙা কাপোৰ মাৰি থাকিব লগা হৈছে বুজি পাইছা লগত এটা ফুটা কৰি তই যে শ্বপিং কৰিব ফেচবুকত ফটো দি যা ৰুমত সোমাই দে যদি শ্বপিং কৰিব যাবা না তেনেহ'লে মোক কি কৰবা আনছা মই গুচি যাম মাইকেৰ ঘৰত মাইৰেছৰ ঘৰত গুচি যাবি তোক যদি শ্বপিং কৰি নেদলি যদি তই মাইৰেছৰ ঘৰত গুচি যা থাকে যা সংসাৰ যদি টকা পইচাৰ ওপৰত টিকি আছে তোৰ দৰে তিৰি নালাগে যা মোক লাগে মৰম কৰা তিৰি টকা পইচা খৰচ কৰা তিৰি নালাগে মোৰ দুখ কমতিতে বুজি নাপলি সংসাৰ কেইটা টকা পইচাৰ ওপৰত টিকি থাকে নেকি কি হৈছে মানে মাই মোৰ বহুত দুখ বুজি পাইছা মাই মই ভাবছিলো মই বিয়া পাতলি মই কিবাকে অলপ সুখ পাম তিৰিটো মোৰ কেয়াৰ কৰব মৰম কৰব কিন্তু সেইগিলা নকৰি মাই তোৰ কি চুলি চিধা কৰা মেচিন বুজবো শ্বপিং কৰিব যাব এমতি আৰু মাই সংসাৰ চলে না মোৰ দুখ বুজি নাপলাক নিজে চাই আনছা এতিয়া যি কৰা কৰ এইটোৱে ভুল মাই মোৰ বিয়া নকৰোঁতে ভাল আছিল যেনেকে ঘূৰি খাব পাইছিলো এই বিয়া কৰাৰ পিছত কোদাল মাৰিব লগা হৈছে মই মোৰ লাইফ কিয় বিয়া কৰিছো ন মই বিয়া মোক অলপ মেকআপৰ বস্তু কিনিলে পইচা দিয়ে মেকআপৰ বস্তু কিনিলে পইচা লাগে তোক মই খাই আছো মাইৰ পেঞ্চনৰ পইচা দি মাইৰকে খুজি নিছি খৰকা তোক মেকআপৰ বস্তু ক'ৰ পৰা আনি দিমে মই মোক আনছা যিহেতু তই দিবই লাগিব এখন কি দেখছা না এক কোদালৰ গদি দি মুণ্ডা ছিঙি দিম যাবা দিছো যা 1 টকাও নাই মোৰ লগত যা দিম ছিঙি দিম মুণ্ডা ছিঙি দিম মই কৈছো তোক বিয়া কৰে কোদাল মাৰিব লগা হৈছে মই মৰাণ নহৈতি তোক যেতিয়া বিয়া পাতিছিলো মই মৰম যাম আচালো মৰম গেলি মৰম যান মৰম যান বিয়া পাতা মানুহ এটা ইনকে কান্দি আছে আজি কিয়া নকবি দে ভাই বিয়া পাতি ভাই লাইফটো অশান্তি কৰছো তিৰিক যদি মেকআপ কিনি দিবা নৰ তিৰিক যদি শ্বপিং মলত নিবা নৰ ভাই সদায় কাজিয়া লাগে এটা কথাই বুজি পাইছো সংসাৰ কৰলি টকা পইচা বহুত ইম্পৰ্টেণ্ট আগে নিজৰ ভৰিত থিয়া দিবা লাগে তাৰপিছত বিয়া পাতিব লাগে সেইটোতো হয়ে আৰু এটা কথা কি জানা কি তোৰ লগত মিলেও নাই ভাইটিটো মিলা নাই আমাৰ দৰে ছোৱালীৰ লগতহে মিলে হয় নেকি হয়তো এবাগেচোন শুন তই মোৰ ঘৰৰ আগত নেক্সট টাইম থিয়া নেবি তোৰ ভৰি কাটি ঘৰৰ আগত অলমে থম মোৰ তিৰিক লক্ষ্য দিবি তই চাই থাক তোৰ তিৰিক আগদিন হ'লেও মই পলে নিম তই আজি মাইছা মোক ৰহ তোক দেখি আছো ৰ মই চালা আগদিন হ'লেও পলে নিম তোৰ তিৰিক